ইশান ফিন একাডেমিলৈ আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি নিফটি এনালাইচিছ আৰু বেংক নিফটি এনালাইচিছ 9 অক্টোবৰৰ কাৰণে কৰিম। যোৱাকালি ভিডিঅ'ত আমি অলৰেডি জনাইছিলোঁ যে আজি এটা বাউন্স আহিব পাৰে। বাউন্স আহিলে হয়, কিন্তু মাৰ্কেট ৰাতিপুৱা যিটো আমি এটা এক্সপেক্টেশ্যন আছিল যে তললৈকে আহিব, তললৈকে আহি পেলাই ওপৰলৈকে যাব, সেইটো নহ'ল। কিন্তু 24,700ৰ পৰা অলৰেডি মুভমেণ্ট দি পেলাই ক্লোজিং 25,100ত দিছে। তো অহাকালি আছে আমাৰ RBI মনিটাৰী পলিচি। গতিকে কি হ'ব পাৰে, মাৰ্কেট কালি আৰু এটা গেপ আপ মাৰিব পাৰে। গেপ আপ মাৰি পেলাই প্ৰফিট বুকিং আহিব পাৰে, কিন্তু কালি ট্ৰেডিং কৰাৰ অলপমান দিগদাৰ হ'ব, কাৰণ যিহেতু RBI মনিটাৰী পলিচি আছে। গতিকে কালি ৰেড কাৰ্ড আহে নে নাহে, এইটো এটা মাৰ্কেটৰ এণ্টিচিপেশ্যন নাথাকিব। গতিকে মাৰ্কেট ভলেটাইল হোৱাৰ সম্ভাৱনাটো বহুত বেছি আছে। কিন্তু আজি ক্লোজিং মতে ৰাতিপুৱা এটা গেপ আপ খুলি পেলাই এইটো লেভেল, যিটো এটা লেভেল আছে 25,350 মান, এই 350 মানলৈকে এবাৰ আহিব পাৰে। 350 ক'ব গ'লে আপোনাৰ লাগে ইয়াৰ পৰা 300 পইণ্ট, কিন্তু 25,000ৰ ইণ্ডেক্সৰ কাৰণে এইটো প্ৰায় 1%ৰ এটা মুভমেণ্ট। চ' কালি মুভমেণ্ট এটা আহিব লাগে ওপৰৰ পিনে। মাৰ্কেট আজিৰ যিটো আপোনাৰ শ্বৰ্ট কাভাৰিং দেখাইছে, শ্বৰ্ট কাভাৰিং নহয়, আজি অলপমান বাইঙো হৈছে, কাৰণ আজি বাইং হৈছে FI চেলিং কম হোৱাৰ কাৰণে। গতিকে আৰু PSE ছেক্টৰটো ভালেখিনি আপোনাৰ আজি বাইং দেখা গৈছে। গতিকে বোধহয় যিখিনি যিটো শ্বৰ্ট কাভাৰিং প্লাছ বাইং, এই দুটা কম্বিনেশ্যন, এই কম্বিনেশ্যন কালি আহিব লাগে। আৰু মাৰ্কেটখনো কি হৈ আছে যদি চাব যায়, এটা অ'ভাৰ চ'ল্ড লেভেলত আছে। অ'ভাৰ চ'ল্ড লেভেলত যিহেতু আছে মাৰ্কেট, গতিকে ইয়াতে আৰু এটা বাউন্স এটা আহিব লাগে। তো বাউন্স যিটো আমাৰ বাউন্সৰ যিটো এক্সপেক্টেশ্যন আছে, সেই এক্সপেক্টেশ্যন জেনেৰেলি এক্সপেক্টেশ্যনকৈ অলপমান ওপৰত আহিব লাগে। ছাপ'জ 25,320 বা এইটো যিটো লেভেল 25,325 মানে এনেকুৱা মানত এবাৰ আহি পেলাই আকৌ প্ৰফিট বুকিং আহিব, তেনেকুৱা এটা সম্ভাৱনা এটা থাকে। আৰু নহ'লে কি হয়, কালি যদি বাইচান্স যদি গেপ কমত খোলে, ছাপ'জ 25,150 মানত খোলে, তেনেহ'লে কি হয়, গোটেই দিনটো অলপমান শ্বৰ্ট কাভাৰিং বা বাইং হৈ পেলাই মাৰ্কেট 250লৈকে লৈ পেলাই এডাল গ্ৰীণ কেণ্ডেল বনাব। তাৰপিছত তাৰ নেক্সট ডে আপোনাৰ গেপ আপ খুলি পেলাই তললৈকে পেলাব পাৰে, এইটো এটা সম্ভাৱনা এটা আছে। গতিকে আমি গোটেই পচিবিলিটি সেইখিনি আমি চাই পেলাই ট্ৰেড কৰিব লাগিব, যিহেতু কালি এটা ভলেটিলিটি পিক দিন। গতিকে আৰু কালি বেংক নিফটি এক্সপায়াৰী হৈছে। চ' কালি বেংক নিফটি এক্সপায়াৰী মানে বেংক নিফটি জেনেৰেলি কি আছিল, গোটেই কেইদিন মাৰ্কেট খুলি পেলাই তললৈকে আহি গৈ আছিল। কিন্তু আজি কি হৈছে, বেংক নিফটি যিটো আজি লিডিং মুভমেণ্ট দিছে নিফটিত বা ইণ্ডেক্সত, এইটো আহিছে বেংক নিফটিৰ পৰা। চ' বেংক নিফটি কালিও পাৰফৰ্ম কৰিব লাগে, আৰু মোৰ বোধে কালি বেংক নিফটিত এটা ডাঙৰ মুভমেণ্ট আহিব লাগে। গতিকে আমি যদি চাওঁ মাৰ্কেটত কালি যিটো মুভমেণ্ট আহিব লাগে, এইটো বেংক নিফটিৰ পৰা আহিব যেন লাগি আছে। ইয়াৰ পিছত আমি আৰু এটা বস্তু চাব লগা আছে, কি ভিক্স আজি বহুতে তলত আহি গ'ল। গতিকে আজি মই ছিষ্টেমত থকা নাই কাৰণে আমি ভিডিঅ' দিব লগা হৈছে বেলেগ এটা ডিভাইচৰ পৰা। গতিকে অলপমান দিগদাৰ হ'ব পাৰে আজি, তথাপি ভিডিঅ'টো দিছোঁ। নেক্সট আমি যিটো ভিডিঅ' বনাম তাত আমি মিড কেপ নিফটিৰ অলপমান ভাগ দিম, কিন্তু আজি অলপমান আমাৰ ডিভাইচৰ অলপমান প্ৰব্লেম চলি আছে, গতিকে আমি দিব পৰা নাই। এতিয়া বেংক নিফটি চাব গ'লে, বেংক নিফটিত এই যিটো কনচলিডেট হৈ গ'ল ন, এতিয়া এইটো এটা কি হৈছে, ৱেজ পেটাৰ্ণ এটা বনাইছে। যোনে পেটাৰ্ণ ফ'ল' কৰে তেওঁলোকে জানিব এইটো ৱেজ পেটাৰ্ণ। তো কালি কি হয়, যদি বাইচান্স যদি গেপ আপ খুলি দিয়ে, এইটো একেৰাহে শ্বৰ্ট কাভাৰিং হৈ পেলাই ওপৰলৈকে লৈ যাব, সেইটো 52,000লৈকেও লৈ যাব পাৰে। কাৰণ কালি মুভমেণ্ট আহিব ডাঙৰ বেংক নিফটিত, এইটো কাৰণ কালি যিহেতু RBI পলিচি আছে, গতিকে শ্বৰ্টছ কভাৰ হ'ব, আৰু বাইচান্স কিবা এটা যদি ভাল নিউজ দি দিয়ে তেনেহ'লেও মাৰ্কেট ওপৰলৈকে যাব পাৰে। গতিকে কালি বেংক নিফটিত এটা ডাঙৰ
কেণ্ডেল এডাল আশা কৰি আছোঁ। টেকনিকেলি প্লাছ আপোনাৰ যিমান এইটো আছে, কাৰণ এইটো চাব গ'লে হেমাৰ বনাইছে, গতিকে এইটো 51,600 যিটো আছে 51,600 600ৰ ওপৰলৈকে এবাৰ গুচি গ'লে প্ৰায় ডাঙৰ সেইটো ছেকেণ্ড হাফৰ যিটো শ্বৰ্ট কাভাৰ মুভমেণ্ট আহে এইটো আহিব লাগে। তো 52,000 এটা আহিব পাৰে, 50,000 টাচ কৰিব পাৰে এইটো। গতিকে কালি বেংক নিফটিৰ মুভমেণ্টটো দিব, সেইটো দেখা যায় আজিৰ মুভমেণ্টত। গতিকে আপোনালোকে চাব। এইখিনিয়ে আজি ভিডিঅ'ত।